মুৰাজাৰৰ জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত বিহু বিষয়ৰ পৰীক্ষা। দ্বাদশ শ্ৰেণী বিহু পাঠ্যক্ৰমৰ পৰীক্ষা আজি অনুষ্ঠিত হয় জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত। উক্ত পৰীক্ষাত ইনচাৰ্জ হিচাপে উপস্থিত থাকে বাবুল বৰা। ইনচাৰ্জ বাবুল বৰাৰ উপস্থিতিত নিয়াৰিকৈ সম্পন্ন হয় বিহু বিষয়ৰ পাঠ্যক্ৰমৰ পৰীক্ষা। একাডেমীৰ 108 গৰাকী শিক্ষাৰ্থীয়ে অংশ লয় বিহু বিষয়ৰ পৰীক্ষাত। শিক্ষাৰ্থীয়ে বিহু সাজ পোছাক পৰিধান কৰি অংশ লয় পৰীক্ষাত। মুৰাজাৰ বজাৰৰ মাজমজিয়াত ৰেলী দি বিহু নৃত্য প্ৰদৰ্শন শিক্ষাৰ্থীৰ। মুৰাজাৰৰ জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যাপিকা আফছানা বেগম চৌধুৰী আৰু পৰিচালন সঞ্চালক অনুজ নন্দীৰ প্ৰচেষ্টাত একাডেমীৰ শিক্ষাৰ্থী দিনক দিনে আগুৱাই যাবলৈ সক্ষম হৈছে। আমাৰ হাতত কিছু মন্তব্য আছে, শুনাই লৈছো। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ সংমণ্ডল 2 আৰু বিহু সুৰক্ষা সমিতি অসমৰ যুটীয়া প্ৰচেষ্টাত এই বিহু পাঠ্যক্ৰমটো বিদ্যালয়বিলাকত অন্তৰ্ভুক্ত কৰা হ'ল আৰু তাৰেই প্ৰথম অধ্যায়ত আমাৰ ব্যৱসায়িক যিটো পৰীক্ষা অনুষ্ঠিত হৈছে অহাকালি শেষ হ'ব। আমি হোজাই জিলাত একাদিক্ৰমে কৰি আছোঁ আৰু এটা কথা ভাল লাগিছে, হোজাই জিলাত আমি বিভিন্ন বিদ্যালয়লৈ আহি এটা বস্তু পাইছোঁ যে ইয়াত 80% ল'ৰা ছোৱালীয়ে মুছলিম সম্প্ৰদায়ৰ। তথাপিও তেওঁলোকৰ যিটো উৎসাহ উদ্দীপনা বিহুটোৰ প্ৰতি যিমান আগ্ৰহ সঁচাকৈ ভাল লাগিছে। আৰু মই হোজাই জিলাতে নহাৰ আগতে কল্পনা কৰিব পৰা নাছিলোঁ যে আমি হোজাই জিলাত আহি যে এনেকুৱা এটা পৰিৱেশ পাম। আৰু ল'ৰা ছোৱালীবিলাকে আগ্ৰহ, আমাৰ হিন্দু ল'ৰা ছোৱালী 20%, মুছলিম ল'ৰা ছোৱালী 80%। আজি মই দাবীৰে ক'ব পাৰোঁ অসমৰ ভিতৰত হোজাই জিলাতকৈ বেছি বিহু ছাবজেক্টটো লোৱা ল'ৰা ছোৱালী আছে নেকি? কাৰণ কোনোবা এখন স্কুলত আমি পাইছোঁ 250 ল'ৰা ছোৱালী, কোনোবা এখনত 100 ল'ৰা ছোৱালী। বিভিন্ন বিদ্যালয়ত গৈছোঁ 50ৰ তলত নাই। গতিকে এইটো এটা আমাৰ কাৰণে, অসমীয়াৰ কাৰণে বা বিহুৰ কাৰণে এটা শুভ লক্ষণ। আমি আশা ৰাখিছোঁ। আৰু ইয়াত এটা আমি সমস্যা পাইছোঁ, এটা সমস্যা এইটোৱেই পাইছোঁ যে বিভিন্ন বিদ্যালয়লৈ আমি যাওঁতে শিক্ষকসকলে আমাক কৈছে যে ছাৰ মই অসমীয়া মিডিয়ামৰ শিক্ষক, গতিকে বিহুটো মোক এটা দায়িত্ব দিয়াৰ কাৰণে মই বিহুটো কোনোদিন কলি এটা গাই পোৱা নাই, বিহু বাদ্য এটা স্পৰ্শ কৰি পোৱা নাই। গতিকে মোক এই দায়িত্বটো দিয়াৰ কাৰণে মই অলপ অসুবিধাত পৰিছোঁ। গতিকে আপোনালোকক এইটো জনাওঁ যে চৰকাৰক আপোনালোকে এটা অনুৰোধ কৰক যে বিহু প্ৰেক্টিকেলৰ কাৰণে এজন সুকীয়া শিক্ষক বা শিক্ষয়িত্ৰী দিয়াৰ ব্যৱস্থা কৰক। আৰু ইতিমধ্যে আমি বিভিন্ন চেনেলৰ মাধ্যমে আমি জনাইছোঁ আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই মঞ্চৰ পৰাই আমি আবেদন কৰিছোঁ যে বিহু ছাবজেক্টটো যেতিয়া পাঠ্যক্ৰমৰ আধাৰলৈ আহিলে, গতিকে মই ভাবোঁ যে এই ছাবজেক্টটোৰ কাৰণে সুকীয়া শিক্ষক এজন দি উঠি অহা যিখিনি ল'ৰা ছোৱালী আছে সেই তেওঁলোকে বেছি আগ্ৰহ কৰিব। আৰু আজি যদি 50জন ল'ৰা ছোৱালী আছে, কাইলৈ 100জন হ'ব। আমি এইটো আশা কৰিছোঁ আৰু এইটো আহ্বান কৰিছোঁ আমি চৰকাৰ। বিভিন্ন চেনেলৰ বন্ধুবৰ্গলৈ মোৰ শুভেচ্ছা থাকিল। আৰু আমাৰ ছাৰে কৈ দিয়াৰ দৰে আমিও তেনেকুৱা এটা পাইছোঁ প্ৰব্লেম, তাৰ যদিও পাইছোঁ, কিন্তু আমাৰ বিদ্যালয়ত যিজন ছাৰে শিকাই আছে তেখেতজনে কৰিব পাৰিছে, বিহুৰ বিষয়ে চব জানে আৰু অসমীয়া ল'ৰা। গতিকে আমাৰ ভালো লাগিছে আৰু সেইটো আমি বিচাৰিছোঁ। আমি যদিও অসমত আছোঁ, গতিকে অসমৰ জাতীয় উৎসৱ হ'ল বিহু। গতিকে আমি বিহুৰ বিষয়ে ইমান এটা জনা নাছিলোঁ যদিও এই পাঠ্যক্ৰমৰ জৰিয়তে দি আমি বহুতখিনি শিকিব পাৰিছোঁ। গতিকে আমাৰ ছাৰে কোৱাৰ দৰে বিহুৰ যদি টিচাৰ দিয়ে তেতিয়া আমি ভাল পাম। আজি আমি জ্ঞানজ্যোতি একাডেমীত আমাৰ বিহুৰ ব্যৱহাৰিক পৰীক্ষা, আৰু আমাৰ মাজত আমাৰ নগাঁও জিলাৰ বিহু সুৰক্ষা সমিতিৰ ছেক্ৰেটাৰী আমাৰ বাবুল বৰা ছাৰ উপস্থিত হৈছে আৰু বহুতো নতুন বস্তু আমি শিকিব পাৰিছোঁ। ছাৰে ইতিমধ্যে যিটো আবেদন কৰিছে বিহু এজন ইনস্পেক্টৰৰ কাৰণে, বিহুৰ এখন শিক্ষক নিযুক্তিৰ বাবে, আমি যেতিয়া যোৱা বছৰৰ পৰা আমাৰ ইয়াতে বিহু যেতিয়া লোৱা হৈছে তেতিয়া আমি 3জন শিক্ষক আমি ৰাখি থৈছোঁ অকল মাত্ৰ বিহু পঢ়াবৰ কাৰণে। তেওঁলোকৰ পৰিচয়টো মই কৰি দিয়া হৈছে। আমাৰ বিশ্বজিৎ সূত্ৰধৰ ছাৰ, আমাৰ পংকজ দাস ছাৰ, আমাৰ অমৰজ্যোতি ছাৰ, তেওঁ 3জন ছাৰে
যোৱা 2 বছৰৰ পৰাই আমাৰ ইয়াতে বিহু প্ৰশিক্ষণটো দি আছে তেওঁলোকে আৰু ইতিমধ্যে ছাৰ আমাৰ মাজত উপস্থিত হোৱাতে আৰু বহুত নতুন বস্তু আমি যিটো জানিব লগা আছিল আমি বহুত নতুন নতুন বস্তু শিকিব পাৰিছোঁ তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ আমাৰ ডিষ্ট্ৰিক্টত যে ছাৰ আমাৰ জিলা পৰিষদত যাতে আমাক যে ছাৰক আমাৰ স্কুলত নিযুক্তি কৰিছে এক্সটাৰ্নেল হিচাপে আৰু আমাৰ ছাত্ৰ ছাত্ৰী ছাৰৰ মাধ্যমে বহুত নতুন বস্তু শিকিব পাৰিছে। সৰ্বপ্ৰথমে আপোনালোকক মই শুভেচ্ছা যাচিছোঁ যিহেতু আমাৰ জ্ঞানজ্যোতি একাডেমি বিহুৰ প্ৰেক্টিকেল এক্সামখন চলি আছে আৰু ইয়াত আমাৰ বাবুল বৰা ডাঙৰীয়া ছাৰ এক্সটাৰ্নেল হিচাপে আহিছে গতিকে ছাৰলৈ মই অশেষ ধন্যবাদ যাচিছোঁ আৰু আজিৰ আমাৰ এই জ্ঞানজ্যোতি একাডেমিত বিহুৰ প্ৰেক্টিকেলত আমাৰ যিসকল ল'ৰা ছোৱালী আহি এটেণ্ড হৈছে সকলোকে দেখি আমি খুব আনন্দিত হৈছোঁ কাৰণ সাজ পোছাক পৰিধান কৰি সুন্দৰ হৈ আহি বিহুৰ লগত যে আমাৰ অসমৰ জাতীয় উৎসৱ বিহুক আৰু এই বিহুক যে আঁকোৱালি লৈছে আমাৰ সমাজে সেইকাৰণে আমি আমাৰ এই সমাজৰ সমূহ অভিভাৱকলৈ ধন্যবাদ যাচিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট ট্ৰুথকাষ্ট।